নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ নতুন এটা ভিডিঅ'। আজি আমি যাম দিহিং পাটকাই আমাৰ লগত আছে পৰিৱেশ কৰ্মী কেইজনমান বিশিষ্ট অতিথি। তেখেতলোকে যাব আমাৰ লগত। তেখেতলোকে ছাৰ্ভে বুলিয়ে ক'ব লাগিব, সৰু এটা ছাৰ্ভে কাৰণে আমি যাম দিহিং পাটকাইলৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, কিমানখিনি দেখাব পাৰোঁ কি দেখাব পাৰোঁ আপোনালোকক দেখাম। এতিয়া যিহেতু ওলাব লাগিব সোনকালে, অলপ দূৰো হ'ব আমাৰ ইয়াৰ পৰা ডিব্ৰু চুক আমাৰ ইকো কেম্পৰ পৰা, সেইকাৰণে আমি এতিয়া ওলাই লওঁগৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাম কিমানখিনি পাৰোঁ, চাই থাকিব আৰু ভিডিঅ'টো। গাড়ী তেলটো ভৰাই লৈছোঁ কোনোবাই পাছত। এতিয়া আমি আহি পালোঁহি টিংৰাইৰ পৰা আমাৰ দেৱজিৎ দা যাব, তেখেতকো আমাৰ লগতে যাব। এতিয়া আমি আহি পালোঁহি, তাকে তেখেতলৈ ৰৈ আছোঁ অলপ। টিংৰাই তিনিআলি পালোঁহি। তিনিআলিটো ওচৰতে ৰখি আছিলোঁ আমি ৰখাটো। এতিয়া ষ্টাৰ্ট কৰিছোঁ। আমাৰ আগৰ গাড়ীখনতে গুচি গ'লগৈ দেৱজিৎ দা, গতিকে আমাৰ লগত উঠিব বুলি ভাবিছিলোঁ, কিন্তু আমাৰ লগত নহ'ল আৰু আমাৰ আগৰ গাড়ীখনত গুচি গ'ল। এইফালে কালি ভালকৈ বতাহ ধুমুহা শিলগুটি দিলে চাগে, গোটেই গছৰ পাত সৰি গোটেই দেখিছে নহয়, গোটেই গছৰ পাত সৰি মেলি টকলা হৈ আছে, পাত ভৰি পৰিলে পাতেই। এতিয়া আমি আহি পালোঁহি ডিগবৈ। ইয়াত অলপ ৰখিব লাগিব, অলপ ৰখি পিনি অলপ আলোচনা কৰিবলগীয়া আছে। তাকে আলোচনা কৰি আমি আকৌ ওলাম। চাই থাকিব আপোনালোকে ভিডিঅ'টো। লোকেল পিপুলৰ ৰাইটছ এণ্ড ডেভেলপমেণ্টৰ ওপৰত বুলিয়ে এটা স্বীকৃতিটো। IUCN লগত কানেকশ্যন কেনেকৈ হৈছে? বেলেগ হ'ব, IUCN নহয়। আপোনাৰ হেৰি IUCNটো নেচাৰো হয়, ৰাষ্ট্ৰসংঘৰ নেচাৰ ব্ৰাঞ্চটো তাৰমানে IUCN কনজাৰ্ভেশ্যন অফ নেচাৰ। এতিয়া আমি আহি পালোঁহি কয়লাৰাণী মাৰ্ঘেৰিটা পালোঁহি। এতিয়া মাফিয়াজত সোমাই গ'লোঁ, মানে মাফিয়াৰ আণ্ডাৰত সোমাইছোঁ। সিহঁতৰ পূৰা চোকা দৃষ্টি আছে আমাৰ। সিহঁতৰ ৰাজ্য মাফিয়া ৰাজ্য। এতিয়া আমি ৰখিলোঁ মাৰ্ঘেৰিটা তিনিআলি এটাত, ইয়াতে চাহ খাওঁ বুলি সোমাইছোঁ। তাকে চাহ খাই লওঁ। এইফালে আমাৰ নেটটকাইদি মিচিকে হাঁহি চাহ খাব পাৰে। ই শুনে চাহ নাখায়, শুনে চিঙৰাহে খায়। খাওঁতে চিঙৰা খাম বুলি কৈছে, খালি তাৰ চকুকেইটা গৈ আছে মিঠাইকেইটাৰ ফালে। এইফালে আমাৰ চাহ আহি গ'ল, আৰু আমাৰ নেটটকাইদিয়ে খাই শুনে চিঙৰা। এতিয়া আমি চাহ তাহ খাই আহিলোঁ, আৰু এইটো ওখকৈ দেখিছে নহয়, এইটো আমি কয়লা ভাটাৰ আমাৰ এতিয়া ষ্টাৰ্ট হৈছে আৰু পাই গৈছোঁ সেই কয়লা ভাটাৰ। এই ওখ ভাটাটো দেখিছে, এইটো কয়লা ভাটা হয়, ইটা ভাটা লিখিয়াই হয় অলপ ছিষ্টেমটো। এইবিলাক দেখিছে নহয় কোলা সকলোবিলাক কয়লা। এইটো হ'ল আপোনাৰ কল ইণ্ডিয়াৰ, এইটো লিগেলৰ। এইফালে দেখিছে ফেঞ্চিং ভগা, চব ইলিগেল হৈ থাকে। ইলিগেলবিলাক ইলিগেল হৈ থাকে, অপেন দেখিছে নাই, গোটেই ফেঞ্চিং ভগা। ভিডিঅ' লগাই লেফ্ট চাইডে চব এইবিলাক ট্ৰাক ষ্টেণ্ডিং নাই, চব কয়লা গাড়ী, চব ইলিগেল, চব কয়লা, চব ইলিগেল। এইটো দিনৰ গুদাম দেখিছে, ডাঙৰ গুদাম এইবিলাক। ষ্টিল মাৰি দিয়াচোন, মাৰি আছে।
বৈধ যদি এটা আছে অবৈধ হাজাৰটা আছে ইয়াত মানে নাগৰিকৰ চকুৰ আগেৰেই ঘটি আছে চব মানে মানুহখিনি ভয়ত পেপোৱা লাগি আছে আজি কামৰ কাৰণে তুমি অন্তত ইয়াত মানুহ ৰেডি কৰিব লাগিব 1000 মানুহ 1000 মানুহ ৰেডি কৰি যদি পথ অৱৰোধ কৰিব নোৱাৰা তাৰ আগতে কিন্তু টিমটো কৰিব লাগিব এইখিনি হ'ল কথা প্ৰথম আৰম্ভণি মানে ভেটি বন্ধা কথা বুলি কওঁ বাৰু মই এই ভেটিটো যদি বান্ধিব পাৰা মানে পাৰোঁ যদি আমি তেতিয়াহ'লে কিন্তু আমি এইটো পাৰিম আৰু নহ'লে এনেকৈ গাই বাই থাকোঁতে আমাৰ সময় নষ্ট হ'ব কামতো নাহিব সেইটো কথা পুৰণা মানে আৰ্মি কেম্প আৰু এই হেৰিবিলাকে বনাইছিলে ব্ৰিটিছে বনোৱা হস্পিটেল ইয়াত প্ৰথম ব্ৰিটিছে বনোৱা হস্পিটেল ইয়াতে বনাইছিলে মানে অসমত এই আৰ্মি হস্পিটেল এইটো আপোনাৰ লেক অফ ন' ৰিটাৰ্ণ এইটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ টাইমত মানে ইয়াৰ পৰাই কেন্দ্ৰবিন্দু কৰি পিনে যুদ্ধখন হেৰি কৰিছিলে ধৰিছিলে কাৰণ কিছুমান কাম কৰি থাকিবা লং টাৰ্ম এইখিনি আণ্ডাৰলাইনত হ'ব যিখিনি কথা মই এইমাত্ৰ ক'লোঁ শ্বৰ্ট টাৰ্ম কিন্তু তুমি সিহঁতে যাতে তোমাক আচহুৱা যেন নাভাবে তুমি যি কৰি আছা আগৰ পৰা সেইটো কৰি থাকিবা কিন্তু লং টাৰ্মৰ যিটো প্ৰগ্ৰেম এই মানুহখিনিক লৈ তুমি এইটো কাম কৰা আৰু এটা কথা সুধিবা তুমি মই তোমাক কৈছোঁ তোমাৰ পুঁজিপতি গোষ্ঠী মানে কেপিটেলিষ্ট যিখিনি সেইখিনি লুণ্ঠনটো প্ৰতিহত কৰাৰ কাৰণে আমাৰ মানুহখিনি ঐক্যবদ্ধ হ'ব লাগিব এই কথাটোৱে হ'ল মূল কথা সকলো ক্ষেত্ৰতে গেট বনাইছিলে এখন চুকাফা গেট এইবিলাক ফেষ্টিভেলৰ ভাও বনাইছিলে সেইটো ডাঙৰকৈ বনাইছিলে বুলবুলি ফ্ৰেছ প্ৰেছাৰ থাকোঁতে আহিলে কিয় মানে মন চন বেয়া বেলেগ ধৰণৰ হৈ যায় কিন্তু চকুৰ আগত যেতিয়া তুমি ধ্বংসযজ্ঞটো দেখিবা এই ছবিখন অহা বছৰ নাথাকিবও পাৰে ইয়াতে ক'ৰবাত অকণমান ৰখি দিছোঁ না আমি অকণমান ইয়াতে অলপ গেট টুগেডাৰ অলপ আলোচনা কৰিবলগীয়া আছে সেইবাবে ইয়াত অলপ ৰখি লৈছোঁ এইখন চাওক ইমান ধুনীয়া দলং এখন পালোহি এইটো জাগুন এৰিয়াৰ পৰে নামচিক বহুত ধুনীয়া দলং আৰু বনাই আছে ইটো পাৰে আৰু এখন ধুনীয়া লাগিছে দলংখন
ঘূৰি আহোঁতে আমাৰ পলমে হ'ল ভাবিছিলোঁ চৰাইপুং যাম বুলি চৰাইপুং দেখাম বুলি ভাবিছিলোঁ চৰাইপুং যোৱা নহ'ল দেখাব নোৱাৰিলোঁ আপোনালোকক বেলেগ এটা ভিডিঅ'ত আপোনালোকক চৰাইপুঙৰ ভিডিঅ' দেখাম বেলেগ এদিন আৰু যেতিয়া সময় পাই আকৌ চৰাইপুং যেতিয়া আহিম তেতিয়া দেখাম আপোনালোকক ভালকৈ চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক এতিয়া আমি আহি পালোহি ডিগবৈ ট্ৰফিক পইণ্ট ওচৰতে ট্ৰফিক পইণ্টৰ ওচৰতে এখন হোটেলত সোমাইছোঁ চাহ একাপ খাই লওঁ আৰু আমাৰ লগত যোৱা দাদাজনে চাহ খোৱাই শুনে তাকে সোমাইছোঁ আৰু তাকে বাহিৰত ইমান ভিৰ চাহ খাবলৈ মানে ল'বলৈ পোৱা নাই তাকে পালোঁ চাহকাপ মিঠাইটো পালোঁ চাহকাপ পোৱা নাই মিঠাই লৈ ভিতৰলৈ সোমাই গৈছোঁ ভিতৰত গৈ বহি পিনি খাব লাগিব যেন পাইছোঁ ভিতৰত আহি বহি ল'লোঁ বহি চাহ আহিলে কিন্তু মিঠাই শেষ চাহহে আছে এতিয়া খাই লওঁ তাক নিজৰ ঠাইখিনি পালোহি আৰু এইডোখৰ আমাৰ এতিয়া হৈছে গুইজান বজাৰ পালোহি আৰু অলপ গুইজানৰ পৰা অলপ 2 কিলোমিটাৰ নহয় 1 কিলোমিটাৰে হ'ব 1 কিলোমিটাৰৰ গৈ আমাৰ কটেজ পাম আৰু ইখন সিখনকৈ গাড়ী 3খন বদলি কৰি উঠি পালোহি আৰু এতিয়া কটেজৰ আমাৰ কেম্পৰ পাইছোঁহি তাকে আমি গৈছিলোঁ 3খন গাড়ী গৈছিলে 3খন গাড়ীতে এতিয়া বদলি হৈ বহি কেম্পৰ পালোহি আৰু অৱশেষত আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক লগ পাম আকৌ পুনৰ নতুন এটা ভিডিঅ'ত চাই থাকিব ভিডিঅ'বিলাক ধন্যবাদ